दिनै बुहुमनां ईद उल फितर सानजों लोब्बा लाखिनानै गुबुन गुबुन जायगायाव फालिनाय बादि गसाइगाव महकुमानि सिङाव थानाय 1 नं हावरियापेट गामिनि ईदगाह मिरुआव नामाज फरायनो गोबां इस्लाम धोरोम फोथायारिफ्रा लैहोर लैहोर फैनायखौ नुनो मोन्दों। थांनाय बोसोरनैयाव आसाम सोरखारनि बिथोन बादियै कभिड-19 नि थाखाय ईदगाहयाव फैनानै नामाज फरायनो थाखाय सुजुग मोनाखैमोन इस्लाम धोरोमनि सुबुंफोरा। नाथाय देग्लाय दिनैनि सानाव मोजां आबहावा आरो बोथोर लानानै रंजा बाजा गोथार ईद फालिनो खाबु मोन्दों इस्लाम धोरोमनि फोथायारिफोरा। सानफुंनायाव खमैबो 500 सो सुबुंफोरा दिनैनि बे गोथार ईदगाहयाव बाहागो लानायखौ नुनो मोन्दों। আলাইকুম আজি আমি হাওৰিয়াপেট ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসী তথা গোটেই বিশ্বৰ মানুহক আমি হাওৰিয়াপেট ঈদগাহৰ তৰফৰ পৰা ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি হাওৰিয়াপেট ঈদগাহত যেটো ভিজুৱেল লৈ আছে, এতিয়া কথা হ'ল আমি এই হাওৰিয়াপেট ঈদগাহৰ পবিত্ৰ ঈদ উল ফিতৰৰ নামাজত যেটো আমি আদায় কৰিবলৈ ওলাইছোঁ। 2 বছৰে 4টা ঈদ আমি আদায় কৰিব পৰা নাছিলোঁ কৰোনা মহামাৰীৰ কাৰণে। এইবেলি আমি বহুত উৎসাহ উদ্দীপনাৰে আগন্তুক এই যেটো ঈদ আমাৰ চলি আছে ঈদৰ নামাজৰ কাৰণে প্ৰস্তুতি লৈছোঁ আৰু ইয়াৰ পৰা আমি সমগ্ৰ বিশ্বৰ মানুহৰ কাৰণে জাতি ধৰ্ম নিৰ্বিশেষে সকলৰ কাৰণে আমি এইটোই শান্তিৰ বাতাবৰণ যাতে আমি শান্তিতে থাকিব পাৰোঁ এইটো আশা কৰিম আৰু এইটো আল্লাহৰ ওচৰত দোৱা ও প্ৰাৰ্থনা জনাম। এইটোই আৰু কথা। হয় আমি 2 বছৰ নামাজ পঢ়িব পৰা নাছিলোঁ, ঘৰে ঘৰে পঢ়িছিলোঁ। এইবাৰ আমি শান্তিৰে আমাৰ ঈদগাহ ফিল্ডত একত্ৰিত হৈ নামাজ পঢ়িবলৈ অতি আনন্দৰে উৎসাহেৰ মনত বান্ধি লৈ আমি নামাজ পঢ়িবলৈ ওলাই আহিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰো এই সুযোগটো আমি পাইছোঁ। তেওঁলোকৰো আমি তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয় দীৰ্ঘ কামনা কৰিলোঁ, এই আশা ৰাখি আমি ইয়াতেই সমাপ্ত কৰিলোঁ।